মৰ্নিং পুনৰবাৰ বন্দনা আৰ্যন ব্লগ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱা এতিয়া 9টা বাজিলে। আজি ভাবিছোঁ মানে বিহুত যিসকলে মানে ল'ৰা ছোৱালীকেইটাই সেৱা কৰিব আহিলে সিহঁতক ভাত এসাঁজ খুৱাওঁ। ভিডিঅ'টো এতিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ। এতিয়া বনাম লাহেকৈ। মোৰ ৰাতিপুৱাৰ গোটেই কামখিনি কৰি আজৰি হৈ ল'লোঁ, গা পা ধুই। এতিয়া ভাত বনাবলৈ ষ্টাৰ্ট কৰিম। চুচক মানে সুস্মিতা আৰু মধুস্মিতাক মাতিছোঁ সোনকালে অলপমান মোক হেল্প কৰি দিবৰ কাৰণে। মানে এই পৰ্বটো মোৰ ঘৰত সৰুৰে পৰা দেখি আহিছোঁ। যিসকলে বিহুত সেৱা কৰিব আহে, সৰুৱে হওক বা ডাঙৰে হওক, আৰু এদিন সকলোকে মাতি ভাত এসাঁজ খুৱাই। মই দুয়োখন ঘৰতে পাইছোঁ এইটো নিয়ম, আৰু এই নিয়মটো ময়ো এতিয়া কৰোঁ, পাৰিলে চেষ্টা কৰোঁ, আৰু ভালো লাগে। খুৱাবলৈ পালে ভালে লাগে। বেছি আইটেম নকৰোঁ, মাংস দাইল এনেকৈ অলপ কিবাকিবি বনাম। বেছি আইটেম কৰিলে আৰু সৰু ছোৱালীবিলাকে খাব নোৱাৰে, ডাঙৰৰে হয় তেনেকুৱা, বহুত বেছি আইটেম হ'লে খাব নোৱাৰে। জাষ্ট ভাত, দাইল ভাত, কিবা এটা মাংস বনাম, তেনেকৈ খুৱাওঁ। চাই যাব ভিডিঅ'টো শেষলৈ। খানা প্ৰিপাৰেশ্যন চলি আছে আমাৰ। ইফালে ছোৱালীহঁতে আছে টিভি। আহি গেল এজনী চিয়া। ইফালে চলি আছে, মই ৰান্ধনি লগাই দিছোঁ। চবে মিলি মানে আৰু মধু আৰু চুচক লগাই দিছোঁ। বহি আছে, ভাগৰে লাগিল নেকি? ভাগৰে লাগিল, তীব্ৰ গতিত চলি আছে পুৰা। চাহ বোলে কোনেও নাখায় গৰম কাৰণে, গতিকে খুৰাকে ওলাই গৈছিল, ক'ল্ড ড্ৰিংকছ আনি দিছে। এতিয়া সকলোৱে ক'ল্ড ড্ৰিংকছ খাব। ইফালে অৰ্ণৱে অকলে আছে, সৰু ছাৰ স্বপ্নিলে আহি পোৱাই নাই। ৰান্ধনি একেবাৰে চেঞ্চে হৈ গ'লোঁ, মানে মই নোৱাৰা হৈ গ'লোঁ। এয়া মাংস, দুইখিনি মাংস, এয়া হৈছে নৰসিংহ। কেনেকৈ বনাই ইহঁতেহে জানে, আৰু মহিলাসকলৰ এইটো প্ৰব্লেম সকলোৰে আছেই আমাৰ। এতিয়া চুচ মুধুচ আৰু খুৰাকে হেল্প কৰি দিব, অকণমান চাই দিব, তাহাঁতে বনাব আৰু খাব। এয়া ভৱানীও আহি গ'ল, আৰু আহিয়ে কামত লাগি গৈছে। নৰসিংহ মানে পাতটো বুটিব নেকি মাংসত দিবৰ কাৰণে। গোটেই মাখাই একদম লাগি গৈছে। আৰু মাংসত নৰসিংহ দি খালে মানে বহুতেই বেছি ভাল লাগে, আৰু বস্তুটো যিহেতু ভাল হয়, হিমগ্ল'বিন পোৱা যায়, গৰমৰ কাৰণে বহুত ভাল হয়, গতিকে আমি প্ৰায়ে খাওঁ। এয়া হৈছে মাংস বনাই আছে চুচে, মই আৰু ভিডিঅ' কৰি থকাই হ'লোঁ, কেমেৰামেন। এইফালে মধুৱে আম কাটি আছে, পদিনাৰ লগত বুটিব নেকি। গৰমৰ দিনত মানে এই সময়খিনিত খুবেই ভাল হয় এই আম বুটাটো খাবলৈ, আমি খুবেই খাওঁ। আৰু সিফালে ভৱানীয়ে নৰসিংহ পাত বুটি আছে, আৰু ইফালে মাংস বনাই আছে চুচ আৰু খুৰাকে মিলি। এতিয়া চুচে মাংস ভগাই আছে, মাংস মানে ননচাল, যিটো ঠেং ঠুং যিখিনি ওলায় তাৰ লগতে আকৌ ভাল মাংস মিলাই দি ভজা হৈছে, আৰু পাতত ভগাই আছে। এনেদৰে খোৱাৰ মজাটোই বেলেগ, লগে ভাগে। আগতীয়াকৈ মানে প্ৰায় খাওঁ আমি, যদি খানা চানা খোৱা হয় এনেকৈ আগতীয়াকৈয়ে খাওঁ, আৰু ভাতৰ লগত ইমান মাংস খাব পৰাও নাযায়, গতিকে আগতীয়াকৈয়ে খাই লওঁ, আৰু ভাল লাগে। এইকেইটাই নহ'ব পায়, ৰাখবই নহ'ব তাতে যা এনে এনেকুৱা পাৰ্বতী মেঘালী নহ'ল। টেনৰ পম্পীৰ কংকনাৰ ভৱানীৰ সৰুৰ ভিডিঅ' এটা আছে হা, একদম আমি প্ৰথম যেতিয়া আহোঁ নহয়,
মই দেখুৱাম ৰ এটা ভিডিঅ'টো সৰু আজি ইয়াতে দিম ৰ এড কৰি পূজা কংকনা টেন ভৱানী এইজনী হৈছে পম্পী বহুত সৰু আছিলে আৰু ইটো ৰত্ন টিকলুৰ ককায়েক ই মুঠিও নাহে আজিকালি ডাঙৰ হোৱাৰ পৰা এইটো টিকলু মানে উজ্জ্বল আৰু সিফালৰটো হৈছে মইনা বুলি মাতে প্ৰাণজিত পম্পীৰ ককায়েক ইহঁত দুটাৰ দুই ভায়েকৰ উকনি হৈছিলে বহুত আৰু খুৰাকে তেতিয়া চুলিখিনি কাটি দিছিলে একদম টকলা বনাই দিছিলে 3 বছৰ আগৰ ভিডিঅ' হয় আমি যেতিয়া ইয়ালে প্ৰথম আহিছিলোঁ তেতিয়া ইহঁতে মোৰ সংগী আছিলে আৰু খুৰাকে থাকিলে ইভিনিং টাইম মৰ্নিং টাইম ব্যায়াম কৰাইছিলে আৰু তেতিয়াই ৰাখি থোৱা এই ভিডিঅ'টো এতিয়া ইয়াতে সাঁচি থওঁ স্মৃতিবোৰ এতিয়া ফাইনেলি আমাৰ খানা ৰেডি হৈ গ'ল খাবলৈ সকলো বহিছে কোনোবা নাহিলে মেঘালী কালিয়ে বোলে কৰবালৈ গৈ অহা নাই মই আছে বুলি ভাবিছিলোঁ আজি এৰেঞ্জ কৰি দিলোঁ আৰু আমাৰ স্বপ্নিল সৰুচ নাই টিকুলুও নাই নিকু কেনে ভাল কেনে হৈছে পাৰ্বতী ভাল হৈছে এইটো চাইডত দিলে হ'ল তাতে কায়ো খাও নাই এই খোৱা ধুছি না নাই কি লাগে তোমাৰ খোৱা ধুছি না নাই এতিয়া ৰান্ধনী পাৰ্টি ভিতৰতে খাই আছে মধু চুচ আৰু ভৱানী মেঘালীক বৰকে মিছ কৰিছোঁ তাইও থকা হ'লে ইহঁতৰ লগতে মানে এই লিষ্টতে পৰিলে হয় এতিয়া বাচ্চা পাৰ্টি খাই লৈ আকৌ আড্ডাত বহিছে একদম হাল্লা মানে ভিতৰত এইকেইটা দেখিছেনে কেনেকৈ আছে মানে ইমান বদমাছ নহয় লুকা ভাকু খেলি আছে বোলে অৱশেষত টিকলু আহিল সি নাছিল বোলে ঘৰত মই বাৰে মাতি আছোঁ গৈ কিন্তু অহাই নাছিল অহাৰ লগে লগে আহিল ভাল লাগিল কিন্তু সকলো গ'লেই মধু আৰু চুচ আৰু পম্পী আছিলে এতিয়া আবেলি আকৌ আহিল আলহী মানে ৰাতিপুৱা আহিছে আমাৰ পুৰাণ ঘৰত গৈছে তাতে ভাত পানী খাই ইয়াতে আহিলে মিষ্টাৰ বন্ধু হয় অলপ কথা ক তোমাৰ নৱকুমাৰ নাথ ছাৰ এই কি ক'ব চিনেমাৰ কি হয় পৰিচালক মোৰ নাম মোৰ ঘৰ ৰাজাপুখুৰীত এই দেৱজিৎ বন্দনা ইহঁত মোৰ বন্ধু বান্ধৱী ভাই ভনী এই যি বুলি কয় ভাবে আৰু আপোনালোকে আমি আহোঁ মাজে এতিয়া বিহু তিথি বুলি আত্মীয় কুটুম্বৰ ঘৰত তাৰপিছত আহিছিলোঁ এওঁলোকৰ পুৰণি ঘৰত গৈছিলোঁ এইখন মোক মৰম যাচিছে কোনে দিলে বৌয়ে দিলে নেকি বৌ মানে ডাঙৰ বৌয়ে দিলে পাজাৰ এখন পাজাৰখন মোৰ ঘৰত বহুত পাজাৰ আছে আজি আৰু এখন যোগ হ'ল এই পাজাৰ পালে মোৰ মনটো বিৰাট ভাল লাগে অলপ পানীয়া গড়াও খালোঁ যেনে এই পানীয়া গড়া মানে কিহৰ পৰা বনোৱা খাইছা এইটো পানীয়া গড়াটো কি চাউলৰ পৰা উপেন্দ্ৰ ৰাইচ ব্লেক ৰাইচৰ পৰা ব্লেক ৰাইচ বিয়াৰ মানে যদি সকলোৱে বুজি পোৱাকৈ ক'ব লাগে তেতিয়াহ'লে ব্লেক ৰাইচ বিয়াৰ সেইটো খালোঁ অলপ মিছা কথা নকওঁ ভাল লাগিল গাহৰি মাংস ভাজি আৰু ভাল লাগিল তাৰপিছত ৰাজহুৱা কিবা এটা খানা আছিল তাতেও গ'লোঁ তাতেও অলপমান দিলে হয় নেকি গাহৰি তাতে গাঁৱত তাৰপিছত তাতে আৰু নাখালোঁ বগা পানী বাকী এনেই গাহৰি মাংসৰ পিচ টেষ্ট কৰিলোঁ আৰু মোৰ লগত আছে কৈলাশ দাদা হয় কৈলাশ নাথ এনেই বিহু বুলি আহিলোঁ বাকী ধন্যবাদ থেংক ইউ আলহী গ'লগৈ সন্ধিয়া লাগিলেই এতিয়া নিকু চিয়া আৰু আমাৰ ছোৱালীজনী তিনিওটাই লগ হৈ ধূনা জ্বলোৱাত লাগিছে যিয়ে নহওক আজিৰ ভিডিঅ'টি মানে আপোনালোকৰ লগতো মই শ্বেয়াৰ কৰিলোঁ লগতে স্মৃতি সংৰক্ষণ কৰিলোঁ যদি ভাল পাইছে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু যিসকলে নতুন হয় তেওঁলোকে যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে মধু আৰু মোবাইল চাই আছে আৰু ইয়াৰ লগে লগে আজিৰ ভিডিঅ'টো ইমানতে সামৰিম লগ পাম পুনৰ এটি নতুন ভিডিঅ'ত তেতিয়ালৈ সকলো ভালে থাকক কুশলে থাকক আজিলৈ বাই বাই ধন্যবাদ
নামৰাচুং